হাই দোস্তো, ৱেলকাম টু মাই বেক টু ইউটিউব চেনেল। সত্যযুগৰ ছোৱালীয়ে বহি পেচাব কৰিছিলে আৰু কলি যুগৰ ছোৱালীয়ে থিয়হি পেলাই পেচাব কৰিছে। এয়া চাওক। আৰু ল'ৰা নিচিনা গছত বগাবও পাৰে, অইন গছ নহয়, আনকি কল গছ। এইটো চাওক। ফালি যাব, বেলেগ একো নহয় দেই, পেনটো। আজিকালি কিজানি ল'ৰা নহ'লেও হ'ব, ছোৱালীবোৰেই চেচ দিলে আৰু চেচ আমি চেচ যাংগো আৰু পাই যাংগো আৰু। এনে কলডালত উঠিব কিয় লাগে হেই, তাৰ সলনি মাক অকণ সহায় কৰা আকৌ, হয়নে নহয় ৰাইজ? মছলা পালি মছলা, এই মজা 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 মজা। বন্ধুসকল, মই ছোৱালীজনীক কৈছিলোঁ নে নাই এনেই মিছামিছি কষ্ট সোপা নকৰিবলৈ। এতিয়া পালেনে মিছাতে ফকতীয়া কষ্টবোৰ, আৰু লগতে কলগছ জুপিও চেচ কৰিলে, হয়নে? এইবোৰক একোৱা কাম নাইকিয়া ছোৱালী। এইটো কি এই কালো ৰ না বে, এইটো কি? ৰ না এইটো কি? এই কালো, এইটো মতা নে মাইকী বে? আকৌ দেচোন, আকৌ দে। চালা ই হিচৰা বে, ই হিচৰা। ইয়াৰ নতংকি সীমা নাই বে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই, আৰু নকওঁ বুলি ভাবিছোঁ আৰু, মানে কৈছোঁ শুনক, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাব। আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু নতুন ভিডিঅ' নটিফিকেশ্যন পাবৰ কাৰণে। মনত পৰিছিলে, ফটকৈ পাহৰি গৈছিলোঁ, সেইটো কাৰণে কৈছোঁ। ভিডিঅ' নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই, আজিলৈ ইমানেই। আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই। আৰু কাৰোবাৰ যদি এণ্টাৰটেইনমেণ্ট ভিডিঅ' আছে, এই নম্বৰটোত, হোৱাটছএপ নম্বৰটোত চেণ্ড কৰি দিব। থেংক ইউ।